গাইজ কি খবৰ ৰশ্মিয়ান দা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। আজি 31 ডিচেম্বৰ হয়। আজি আমি ইয়াৰ পাৰ্টি খাবৰ কাৰণে আহিছোঁ, বাঘমৰা আহিছোঁ। অলৰেডি আমি পাই গ'লোহি, ওলাই মেলি অহাত অকণমান দেৰি হ'ল, সেইটো কাৰণে মানে ভিডিঅ' কৰিবলৈ নহ'লে। এতিয়া এয়া পাই গ'লোহি, খানা চানা যোগাৰ কৰা হৈছে আৰু অলপ দেৰিয়ে হৈ গ'ল। এয়া আমি এয়া পাইছোঁহি, চব প্লেচটো ইমান ধুনীয়া। আগতেও এবাৰ আহিছোঁ বাৰু। পৰিলে নে নাই পোৱা নাই একো নহয়। দা ধূলি আছে, পেন আজি বৰবাদ হ'ব। এতিয়া আমি অকণমান এয়া ওলাই আহিলোঁ যাবলৈ মেলিবলৈ। আৰু এয়া আমাৰ নবৌৱে কম্পিউটাৰ ক্লাছত টিচাৰক লগ পালে, চিনাকি কৰাবলৈ লৈ আহিছে আমাৰ জেগালৈ। আৰু এয়া আমাৰ গুলুৱে মামীয়েকে খুব খেলিছে, খুব এনজয় কৰিছে। আৰু গুলুৱে মামীকৰ লগত খুব লাগে, সেয়া খুব ফূৰ্তি কৰিছে তাহাঁতি। আজি 2023 লাষ্ট ছানডে হয়, বহুত ভাল লাগিছে আহি ফেমিলিৰ লগত। আমি বাঘমৰাত আছোঁ, বাঘমৰা যোৰহাট। এয়া আৰু এইটো আপোনালোকক জেগাটো অলপ দেখাই দিছোঁ, চব ইমান ধুনীয়া লাগিছে। তাৰপিছত এয়া আমাৰ ৰান্ধনি লাগি আছে, এয়া মাংস আছে, এয়া গুলুৱে মোবাইল চাই আছে। এয়া আমাৰ ৰান্ধনি লাগি আছে আৰু এয়া আমাৰ গুলু ভিতৰত সোমাই আছে। হাই কৰি দিয়া, হাই কৰি দিয়া। এয়া আমাৰ জোৱাইকো ৰৈ দিছে দেই, জোৱাইকো আছে এয়া। আজি কি কৰিব আহিছা? খাবলৈ আহিছোঁ, পিকনিক খাবৰ কাৰণে। এয়া বজাৰ চজাৰ কৰি আহিলেগৈ এমোনামান। আৰু এতিয়া এয়া আমাৰ মা বজাৰ, লাইশাক, বেঙেনা, ফ্ৰেঞ্চবিন, বন্ধাকবি চব কিনিলোঁ আজি। চব কিনি মেলি আহিছে। এয়া আজি একেলগে গোটেইখিনি আহিছোঁ আৰু ফূৰ্তি কৰিবৰ কাৰণে। আপোনালোকো আহিব পাৰিব। বাঘমৰা বহুত ধুনীয়া জেগা হয়, প্লেচটো বহুত ধুনীয়া হয়, ইমান ধুনীয়া ধুনীয়া প্লেচ আছে চব। আজি বহুত ভিৰ আছে, আজি মানে জেগাই নোপোৱা হৈ গৈছোঁ। বহুত আমি পাছত আহি খাইছোঁহি, জেগাটো আজি বহুত অভাৱ হৈ গৈছে, ইমানেই মানুহ। এয়া আমাৰ গুলু চকলেট খাইছে। দি দিয়া মামীক, চকলেট দি দিয়া। চকলেট দি দিয়া মামী। ক'বাৰ যে দোকান হ'বা কৈছোঁ যা। এয়া গুলু যা, কৈ দিয়া, হাই কৈ দিয়া। এয়া মই মিছলো খাইছোঁ একেলগে। এয়া মাংস টেষ্টিং কৰি আছোঁ, গাহৰি হয়। এয়া অলপ ডান্সো কৰিলোঁ, লোকৰ মিউজিকতে ডান্স কৰিছোঁ। আমাৰ মানে কি হ'ল, ব্লুটুথ অনা হৈছিলে, আমাৰ মোবাইলটোৰ নেটৱৰ্ক নাপালে। ইমান ট্ৰাই কৰিলোঁ, নেটৱৰ্ক নাপালে। আমাৰ মানে অকণমান ভিতৰুৱা বেছি ভিতৰলৈ, সেইটো কাৰণে চাগে নেটৱৰ্কটো নাপালে। আৰু
কানেক্ট কৰিব নোৱাৰিলোৱে আৰু ওচৰতে বাৰ্থডে এটা খাইছিলে তাহাঁতৰ চাউণ্ড বক্স লৈ আহিছিলে গাঁতৰ ইয়াতে খুব ডান্স কৰিছোঁ নিজৰ চাউণ্ড বক্সটো কামেই নিদিলে এতিয়াতো অকণমান হ'লেও এনজয় কৰিব লাগে গান নহ'লেতো এনজয় কৰিব নোৱাৰি সেইটো কাৰণে লোকৰ তাতে নাচিছোঁ খুব আৰু কিচেনৰ মাতিছোঁ আৰু ইহঁতৰ বহু আহাই পাপা মা মই গ'লোঁ আৰু খুব ফূৰ্তি কৰিছোঁ আৰু মইতো ডান্স বুলি ক'লেতো ৰ'ব নোৱাৰোঁ সেইটো কাৰণে মই আৰু ডান্স কৰিমেই আৰু সেইকাৰণে অকলে হ'লেও ডান্স কৰিম খুব সেয়া নাচিছোঁ আৰু যি টি নাচিছোঁ মই আৰু মোৰ নবৌয়ে কৈছে ফটো এখন মাৰি দিওঁ দিয়া বোলো সেয়া ফটো মাৰিলে আৰু গুলু ডান্স দেখিছা নাই গুলু ৰ'বই পৰা নাই টেটৰ ওচৰত বহি খুব ডান্স কৰিছে গুলুৱে আৰু কি ডান্স কৰিছে গুলুৱেহে জানে আৰু দেই আৰু মোৰ যে আৰু ডান্স আৰু কিবা বিহু কিবা ঢেৰ মিক্স হৈ গৈছে মোৰ ডান্স আৰু এয়া দেখিছা নাই আৰু কিবাকিবি আৰু মই ডান্স কৰি থাকোঁতে কাৰলৈ ইমান চাই আছোঁ নাজানো কিন্তু কাৰবালৈ চাওঁতে মোৰ ডান্সেই পাহৰি গৈছোঁ কি চাইছোঁ মই নাজানো কিন্তু ডান্স কৰিছোঁ বেলেগলৈ চাই আছোঁ ওলাই আহিছোঁ এই ফটো চটো মাৰিবৰ কাৰণে ইমান ধুনীয়া জেগাটো বহুত ভাল লাগিছে আৰু আমি ইয়াত দাদা নবৌ আৰু মোৰ হাজবেণ্ড ল'ৰা আহি আছে এনেকৈ কেনেকুৱা পাইছা তুমি কেনেকুৱা লাগিছে হা মোৰ চোলাটো ঢিলা নতুনকৈ কিনি আনিছিলোঁ চোলাটো ঢিলা হ'ল মানে চিলাবলৈও টাইম নহ'লে সেইটো কাৰণে বহুত হেৰি লাগিছে চোলাটো এয়া আহি আছোঁ কিমান ধুনীয়া আপোনাক দেখাম মই আমি ঘৰলৈ উভতিলোঁ আৰু অলপ সোনকালেই উভতিলোঁ কাৰণ খালোঁ ব'লোঁ অলপ ফূৰ্তি কৰিলোঁ আৰু ঘূৰিলোঁ আৰু তাততো ৰৈ থাকি কাম নাই বেছি লাষ্টলৈকে ৰৈ থাকিলেতো বহুত হেম হ'ব গাড়ী উলিয়াব নোৱাৰিম সেইটো কাৰণে আমি ঘৰলৈ বুলি উভতিলোঁ আৰু মাথাও বহুত টিংটিঙাইছে আৰু তাতে পানী চালি উঠি সোমাই গ'ল নাই মাথা খুব বিষাইছে আৰু মায়ে মই কথা পাতি আহি আছোঁ কিমান ধুনীয়া সেউজীয়া পৰিৱেশ বহুত ভাল লাগে ন মাথা ইমানেই টিংটিঙাইছে সেইটো কাৰণে ভাবি চাহ একাপ খাই লওঁ আমাৰ মালপতাও ভালেই নেকি খাই গ'লোঁ খাবলৈ বুলি সোমালোঁ আৰু মাথাটো টিংটিঙাই দেখিলে আমাৰ বহুদিন দেখাই নাই চাহটো মানে কফি খালোঁ ইমান টেষ্টি নাপালে খাই ইমান ঠাণ্ডা পালোঁ আমি চব হেল্ল' গাইজ এয়া আমি ঘৰ পালোহি ঘৰ পাই মই ভিডিঅ' কৰিবলৈ নহ'লে মানে মাৰ ঘৰ তাহাঁতক নমালোঁ আৰু নমাই আহিছোঁ বেছি টাইম ৰোৱাই নাই আৰু ভিডিঅ' কৰিবলৈ মানে কি ক'ম আৰু ভিডিঅ' কৰিবলৈ মনটো বহুত বেয়া মানে কাৰণ আজি এমাহেই হ'ল ঘৰত থকা এমাহেই হ'ল আৰু বহুত দিনৰ মূৰত আজি ৰুমত আহিছোঁ আৰু মাহঁতক এৰি থৈ আহিছোঁ আৰু মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহকো এৰি থৈ আহিছোঁ মোৰ মা ঘৰৰ মানুহকো এৰি থৈ আহিছোঁ আজি মনটো বহুত দুখ লাগিলে আৰু
চবৰে মন বেয়া, সেই সময়ততো ভিডিঅ' কৰিবলৈ মনেই নাযায়, ভিডিঅ' কৰিবলৈও প্ৰব্লেম হৈ যায়, কিমান বহুত মনটো বেয়া মানে। আৰু কণা কটাও অলপ হ'ল মানে, মোৰ চকু দেখিছেই। আৰু সেয়া মন চন বেয়া মানে, সেইটো কাৰণে গৈ পাই টাইম ৰোৱাই নাই, চাহ তাহ খোৱাই নাই, ভৰি হাত একো ধোৱাই নাই, অৱস্থা একদম বেয়া, ফ্ৰেছ হোৱাই নাই মানে। আহি পিনি লগালগ গাড়ীত বস্তু ভৰাইছোঁ আৰু ইয়াৰ ৰুমত পাইছোঁহি, ইয়াৰ ৰুম পাইছোঁহি। ৰুমৰ অৱস্থা গোটেই মানে ৰুম ভালেই হৈ আছে, কিন্তু চাফাটো কৰিবই লাগিব। এই এমাহ আজি কিমান দিন নাই মানে, গোটেই কাপোৰ অৱস্থাই নাই। মই আপোনালোকক দেখাইছোঁ কাপোৰ কানি এইবিলাক মানে অৱস্থাই নাইকিয়া হৈ আছে। এইবিলাক চব এইবোৰ আহি পিনি এনেকৈহে পেলাইছোঁহি বস্তু। এসোপা জাপোতে মেলোতে মানে মোৰ আৰু কি ক'ম আৰু, মই এইটো কাৰণে ঘৰত যাব মন নাযায়। বস্তুখিনিতো আমাৰ বস্তুতকৈ ল'ৰা বস্তু বেছি হয়, সেইখিনি মানে নিবলৈ ভাল, কিন্তু আনি পাই মানে কি ক'ম মানে আৰু, চিজিল কৰোঁতেহে পাই যাওঁহি। আৰু তাতে আজি পাৰ্টিত গৈ ভালো লাগিলে, ফেমিলি একেলগে গৈ। আকৌ যোৱা হৈয়ে থাকে ঘৰলৈ বাৰু, মাজত গেপছ নহয়েই বাৰু, তেনেকৈ যোৱা হৈয়ে থাকে ঘৰলৈ। আৰু তেওঁ ইমান দিন থাকিলোঁ যেতিয়া, আজি আহিলোঁ, মনটো খুব বেয়া। আৰু মানে মোৰ ভিডিঅ' বনাবও মন নাছিলে, কিন্তু মইতো ভিডিঅ'টো শেষ কৰিবই লাগিব, সেইটো কাৰণে মানে আপোনালোকৰ ওচৰলৈ আহিলোঁ। আৰু এয়া আপোনালোকক মই যিখিনি পাৰোঁ দেখুৱালোঁ আজিৰ দিনটো। আৰু গুলু মন বহুত বেয়া, গুলুৱে নাহোকৈহে আহিছে, কিন্তু গুলুক ফাঁকি দি আনিছোঁ মেলালৈ যাম বুলি, তেতিয়াহে গাড়ীত উঠাব পাৰিছোঁ, নহ'লে সি নাহে। সেইটো মানে কি কৈছোঁ আৰু, মানে ছোৱালী লাইফটো সঁচাকৈ বহুত দুখ মানে, কি ক'ম আৰু, মাক বাপেকক এৰি অহাটো বহুত দুখৰ হয় মানে, বুজাব নোৱাৰা। ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি আজি নাহোঁ বুলি ক'লেও মানে আহিবতো লাগিবই, কাৰণ নিজৰো এটা পৰিয়াল আছে, সেই পৰিয়ালৰ কাৰণে আহিবতো লাগিবই। মানে বহুত কষ্টকৰ হয়, সেই যিসকলে মানে বুজিটো পাইছেই চাগে, সকলো ছোৱালীয়ে বুজি পায়। বিয়া দিয়াৰ পিছত মানে এটা বেলেগ এটা লাইফ, আৰু সেইটো লাইফটো আমি হেৰি কৰিবই লাগিব, এইটোতো নিয়মেই এটা। আৰু সেইকাৰণে মানে এয়া আহি গ'লোঁ আৰু গ'লো, স্কুল খুলিব 3 তাৰিখৰ পৰা, নাহিলেও নহয়। আৰু মোৰো সেয়া পাৰ্লাৰো কণ্টিনিউ কৰিব লাগিব। আৰু এয়া আপোনালোকক মানে অলপ দেৰিকৈ হ'লেও মই আপোনালোকক মানে মই এডভান্সকৈ হেপী নিউ ইয়েৰ বুলি কৈ দিছোঁ। আৰু কাইলৈৰ পৰা এটা নতুন মানে দিন আহি আছে, আৰু সকলোকে মানে নতুন বছৰ শুভেচ্ছা জনালোঁ। সকলোৱে যাতে আহিব লগা দিনবোৰ বহুত ভালে কুশলে যাওক, আৰু সকলোৱে মনোকামনা পূৰ্ণ হওক মানে। আৰু সেয়াই আপোনালোকৰ ওচৰত মই সেইখিনি কথাই ক'লোঁ মানে। আৰু বেছি কথা ক'বলৈ মানে মোৰ মনটোও ভাল লাগি থকা নাই, আৰু বেছি বহল নকৰোঁ ভিডিঅ'টো। যিমানখিনি মানে মই আজি দিনটো দেখুৱাব পাৰিলোঁ, সেইখিনি গোটেইখিনিয়ে দেখালোঁ। আৰু সেয়া আজি এতিয়া ফ্ৰেছ হৈ লওঁ, আৰু কামো আছে কৰিবলৈ, কামখিনিও কৰি লওঁ। কাইলৈৰ পৰা আকৌ ডিউটিত আহিয়ে যাব, আৰু আকৌ কেতিয়াকৈ ঘৰলৈ যোৱা হয় নাজানো বাৰু, কিন্তু গৈয়ে থাকিব লাগিব, কাৰণ বিহুও পাইছেহি, আকৌ পাবহি। সেয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায়, আপোনালোকে নিশ্চয় কমেণ্ট বক্সত মোক জনাবলৈ নাপাহৰিব। আৰু মই নতুন ভিডিঅ' আপোনালোকলৈ দি যাবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই। আকৌ এবাৰ আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। বাই বাই।